হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে শগুন্তলা ধাৰাবাহিকখনৰ পৰা শগুন্তলাই অৰ্থাৎ সুকন্যা বৰুৱাই কিমান টকা পায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শগুন্তলা ধাৰাবাহিকখন যোৱা 17 মে তাৰিখৰ পৰা নিশা 8 বজাত ৰং চেনেলত সম্প্ৰচাৰিত হৈছে। ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে শগুন্তলা ধাৰাবাহিকখনে আৰু শগুন্তলাই এই ধাৰাবাহিকখনত যথেষ্ট সুন্দৰ অভিনয় কৰিছে। আৰু আপোনালোকে যদি এতিয়াও শগুন্তলা ধাৰাবাহিকখনৰ শ্বুটিঙৰ ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাই ল'ব। শগুন্তলা অৰ্থাৎ সুকন্যা বৰুৱাই এই ধাৰাবাহিকখনৰ পৰা মাহেকত প্ৰায় 20,000 পৰা 30,000 টকাৰ ভিতৰত পায়। আৰু এইখিনিতে সকলোৰে জ্ঞাতাৰ্থে এটা কথা কৈ দিওঁ যে এয়া কোনো শগুন্তলাৰ ফিক্স চেলাৰী নহয়। আমি মাত্ৰ আপোনালোকক এটা আনুমানিক ধাৰণাহে দিব বিচাৰিছোঁ, কোনো যাতে নিগেটিভভাৱে নলয়। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।